2025 চনৰ মে মাহৰ 27 তাৰিখে জেঠ অমাৱস্যাৰ দিন আৰু সেইদিনাখনেই শনিদেৱৰ জন্মদিন হিচাপেও পালন কৰা হয়। এই দিনটোত শনিদেৱক সন্তুষ্ট কৰাৰ বাবে বিশেষ পূজা পাঠ, দান ধ্যান আৰু আচৰণৰ পৰামৰ্শ দিয়া হয়। শনিদেৱৰ কৃপা লাভ কৰিলে জীৱনত ধৈৰ্য, ন্যায় আৰু কৰ্মফলৰ সঠিক ফলাফলো লাভ কৰা যায়। শনি জয়ন্তী হৈছে ক্ৰমান্বয়ে ধৈৰ্য, কৰ্ম আৰু ন্যায়ৰ জয়ৰ প্ৰতীক। শনিদেৱে আপোনাৰ জীৱনত সংযত আৰু কঠোৰ পৰীক্ষা আনে। এই দিনটোত শনিদেৱক সন্তুষ্ট কৰিলে আপুনি আধ্যাত্মিক উন্নতি, কৰ্মৰ সুফল আৰু ভাগ্যৰ দুৱাৰ খুলিবলৈ সক্ষম হয়। 27 মে তাৰিখে অৰ্থাৎ শনি জয়ন্তীৰ দিনাখন 6 ৰাশিৰ বাবে জীৱনত আহি আছে এক ডাঙৰ পৰিৱৰ্তন। কিন্তু এক ভুল কাম কৰিলে আপোনালোকৰ এই শুভ সময়ত পৰিণত হ'ব পাৰে বিপদত। গতিকে আজিৰ ভিডিঅ'টোত জানিবলৈ সক্ষম হ'ব যে কোন 6টা ৰাশি হ'ব ধন সমৃদ্ধিৰ পাত্ৰ আৰু কোনটো ভুল নকৰাটোৱে আপোনালোকৰ জীৱনৰ বাবে প্ৰয়োজনীয় হ'ব। আজিৰ এই বিশেষ ভিডিঅ'টোত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিম 27 মে তাৰিখে অনুষ্ঠিত হ'বলগীয়া শনি জয়ন্তী আৰু এই পবিত্ৰ তিথি আমাৰ জীৱনত কি ধৰণৰ জ্যোতিষীয় প্ৰভাৱ পেলাব। শনিদেৱক ন্যায়ৰ দেৱতা বুলিও কোৱা হয়, যি একমাত্ৰ গ্ৰহ যিয়ে কেৱল কৰ্মৰ ওপৰত ফল দিয়ে। যদি আপোনাৰ ক্ৰিয়া সৎ হয় তেনেহ'লে শনিদেৱে আপোনাক দান কৰিব শক্তি, স্থিৰতা আৰু সফলতা। কিন্তু যদি আপোনাৰ কৰ্ম বেয়া হয় তেনেহ'লে এনে শাস্তি দিব যাৰ পৰা বচাৰ কোনো উপায় নাথাকিব বা আপোনাৰ জীৱনলৈ অন্ধকাৰ নমাই আনিব পাৰে। এই 2025 বৰ্ষৰ শনি জয়ন্তীত শনিদেৱৰ অশেষ কৃপা পৰিব 6 ৰাশিৰ ওপৰত, যিয়ে পোৱাৰ সম্ভাৱনা আছে ভাগ্য, ধন, পদোন্নতি, লাভ আৰু মান্যতাৰ ৰূপত এক অভূতপূৰ্ব উপহাৰ। কিন্তু একে সময়তে এটা ডাঙৰ ভুল কৰিলে সেই শুভ সময়ো হ'ব পাৰে আপোনাৰ অভিশাপৰ ৰূপত। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাই থকাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ এইটো আপোনাৰ জীৱনৰ সঠিক দিশত এক আপোনালোকৰ আগমন ঘটিব। প্ৰথম ভাগ্যশালী ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ এইবাৰ শনিদেৱৰ কৃপাৰে কৰ্মক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা আছে। নতুন প্ৰকল্প আৰম্ভ কৰিবলৈও আপোনালোকে যদি পৰিকল্পনা কৰিছে তেনেহ'লে আৰম্ভ কৰিব পাৰে, উন্নতি হ'ব। আৰু আপোনালোকে যিকোনো পৰিস্থিতিতে ধৈৰ্য বজাই ৰাখিব, কাৰণ এইবাৰ আপোনালোকৰ উন্নতি দেখা গৈছে। গতিকে এইবাৰ আপোনালোকৰ ধনৰ আগমন ঘটিব, নতুন আয়ৰ উৎস বৃদ্ধি পাব। এই শনি জয়ন্তীত আপোনালোকে শনিদেৱক তিল আৰু তেলেৰে অভিষেক কৰক, তেতিয়া দেখিব যে আৰু অধিক উন্নতি আপোনালোকে লাভ কৰিছে। আৰু সাৱধান হ'ব লাগিব, এইবাৰ যিটো আপোনালোকৰ ভুল কাম সেইটো নকৰিলে আপোনালোকৰ উন্নতি অব্যাহত থাকিব। অহংকাৰ এৰাই চলক, নহ'লে সুযোগবোৰ হেৰুৱাব লাগিব। গতিকে অহংকাৰ একেবাৰেই নকৰিব। যিমান পাৰে আপুনি নৰ্ম হওক, লগতে দুখীয়া দৰিদ্ৰক কোনো কাৰণতে বেয়া ব্যৱহাৰ নকৰিব, নহ'লে আপোনালোকৰ শনিদেৱৰ কুদৃষ্টি পৰিব পাৰে। এনেধৰণৰ সাৱধানতাই আপোনালোকৰ উন্নতিৰ বাটত আগুৱাই নিব আৰু আপোনালোকৰ যিবোৰ কাম কৰিব সেইবিলাক বাধা নোহোৱাকৈ আপোনালোকে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ এইবাৰ শনি জয়ন্তীৰ পৰা সামাজিক ক্ষেত্ৰত সুনাম বৃদ্ধি পোৱা দেখা যাব আৰু পৰিয়ালত সুখ শান্তি বজাই ৰাখিব পাৰিব। অৰ্থাৎ আপোনালোকৰ পূৰ্বৰ তুলনাত পৰিয়ালত আপোনালোকৰ শান্তি বাঢ়িব আৰু পৰিয়ালত আপোনালোকে সময় কটাই পূৰ্বৰ তুলনাত এইবাৰ বেছিকৈ সুখদায়ক সময় কটাবলৈ সক্ষম হ'ব। আৰু এইবাৰ শনি জয়ন্তীত আপোনালোকে শনিদেৱক ক'লা কাপোৰ দান কৰক। অৰ্থাৎ 27 তাৰিখে আপোনালোকে শনি মন্দিৰ দৰ্শন কৰি ক'লা কাপোৰ দান কৰক। ইয়াৰ ফলত আপোনালোকৰ শনিৰ ভাল প্ৰভাৱ পৰিব। আৰু এইবাৰ শনি জয়ন্তীত আপোনালোকে সাৱধান হ'ব লাগিব। অৰ্থাৎ শনি জয়ন্তীৰ পৰা আপোনালোকে এই ক্ষেত্ৰত সাৱধান হ'ব, আত্মকেন্দ্ৰিকতা এৰাই চলিব। অৰ্থাৎ নিজৰ ক্ষেত্ৰতে বেছিকৈ ভবা চিন্তা অলপ বাদ দি সকলোৰে চিন্তা কৰিবলৈ চেষ্টা কৰক। আৰু লগতে আপোনাৰ যিসকল পৰিয়ালৰ লোক আছে তেওঁলোকক আপুনি বেছিকৈ গুৰুত্ব দিবলৈ যত্ন কৰক, নহ'লে আপোনালোকৰ সম্পৰ্কত সমস্যা হ'ব পাৰে আৰু আপোনালোকৰ শনিদেৱৰো কুদৃষ্টি পৰিব পাৰে। গতিকে এইবোৰৰ পৰা আপুনি যদি অলপ ৰেহাই পাব খোজে তেনেহ'লে আপোনালোকে নিজৰ ক্ষেত্ৰতে কেৱল মনোযোগ দিয়াটো বন্ধ কৰক। সকলো সদস্যৰ সৈতে একেলগে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। ইয়ে আপোনালোকৰ বাটত উন্নতি দেখুৱাব আৰু যিবোৰ বাধা আছিলে আপোনাৰ কামত সেইবোৰো নাইকিয়া হ'ব। আৰু সমাজৰ ক্ষেত্ৰতো আপুনি এক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব। তৃতীয় ভাগ্যশালী ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশি জাতকৰ এইবাৰ শনি জয়ন্তীৰ পৰা শিক্ষা আৰু ভ্ৰমণৰ ক্ষেত্ৰত শুভ ফলাফল পাব আৰু মানসিক শান্তিও আহিব। লগতে আপোনালোকৰ ব্যৱসায়িক নতুন পথৰো মুকলি হ'ব। গতিকে ধনুৰাশি জাতকৰ এইবাৰ ভাগ্য
মুকলি হ'ব আৰু লগতে আপোনালোকে এইবাৰ শনি জয়ন্তীত শনি চৰিত্ৰ পাঠ কৰিবলৈ যত্ন কৰিব আৰু শনি মন্দিৰ ভ্ৰমণ কৰিব ২৭ তাৰিখে গৈ পেলাই আপোনালোকে শনিদেৱক আশীষ ল'ব লগতে আপুনি কলা তিল দান কৰিবলৈ যত্ন কৰক এইবাৰ আপোনালোকে সাৱধান হ'ব লাগিব অতিৰিক্ত আত্মবিশ্বাস এৰাই চলিব লাগিব নহলে বিপদ হ'ব পাৰে অৰ্থাৎ কোনোবা এটা কাম কৰিব গলে আপুনি একেবাৰে অতি আত্মবিশ্বাসী নেদেখাব যদি কামটো সহজ যেন লাগিছে তেনেহলে মনতে ৰাখক বেছিকৈ দেখুৱাব গলে আপোনালোকৰ নিজৰে বিপদ হ'ব পাৰে আৰু কামবোৰো অসম্পূৰ্ণ হ'ব পাৰে গতিকে এইবোৰ এৰাই চলিবলৈ যত্ন কৰিব আৰু শনি মন্দিৰত গৈ আপোনালোকে দৰ্শন কৰাটো গুৰুত্বপূৰ্ণ হ'ব চতুৰ্থ ভাগ্যশালী ৰাশিটো হৈছে কুম্ভ ৰাশি কুম্ভ ৰাশি জাতকৰ এইবাৰ নতুন যোগাযোগ আৰু বন্ধুত্ব স্থাপন হ'ব আৰু আৰ্থিক লাভৰো সম্ভাৱনা আছে অৰ্থাৎ আপোনাৰ ব্যৱসায়িক বা আপোনাৰ কৰ্মক্ষেত্ৰৰ পৰা ভাল সুযোগ আহিব আৰু এইবাৰৰ পৰা আপোনালোকে ধুনীয়াকৈ আপোনালোকে চলিবলৈ সক্ষম হ'ব যিবোৰ বাধা আছিলে সেইবোৰ নাইকিয়া হ'ব উপায় হ'ব এই শনি জয়ন্তীত আপোনালোকে শনি মন্দিৰ দৰ্শন কৰিবলৈ গৈ ঘিউৰ দীপ জ্বলাওক আৰু লগতে কলা তিল দিবলৈ নাপাহৰিব সাৱধান হ'ব লাগিব সময়ৰ অপচয় এৰাই চলক নহলে সুযোগ হেৰুৱাব লগা হ'ব পাৰে গতিকে নিজকে সুসংগঠিত কৰক সময়ৰ কাম সময়ত কৰক নহলে আপোনালোকৰ বহু সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে নিজৰ ক্ষেত্ৰতেই হওক বা পৰিয়ালৰ ক্ষেত্ৰতেই হওক বা ব্যৱসায়িক ক্ষেত্ৰতে হওক সকলো কাম আপুনি সময়মতে কৰিবলৈ যত্ন কৰিব এলাহ ত্যাগ কৰিব লাগিব তেতিয়াহে আপোনালোকৰ শনিদেৱৰ কৃপা অটুট থাকিব গতিকে আপোনালোকৰ ভাগ্য এবাৰ উদয় হৈছে গতিকে এই সুযোগ আপুনি কোনো কাৰণতে এৰি নিদিব পঞ্চম ভাগ্যশালী ৰাশিটো হৈছে মীন ৰাশি মীন ৰাশিৰ এবাৰ সৃজনশীলতা বৃদ্ধি পাব মানসিক শান্তি আহিব আৰু ধন লাভৰো যোগৰ সৃষ্টি হৈছে গতিকে আপোনাৰ ভিতৰতে এক নতুন শক্তিৰ উদ্ভৱ হোৱা যেন দেখা যাব প্ৰতিটো কামতে আপোনালোকৰ ভাল ফলাফল আহিব কাৰণ আপোনালোকৰ সৃজনশীলতাৰে আপুনি কামবোৰ কৰিবলৈ সক্ষম হ'ব আৰু আপুনি পৰিয়ালতো ভাৰসাম্য ৰক্ষা কৰিবলৈ সক্ষম হ'ব যাৰ ফলত মানসিক শান্তি আহিব আৰু ব্যৱসায় আৰু কৰ্মক্ষেত্ৰৰ পৰা ধন লাভৰো যোগ সৃষ্টি হৈছে নতুন অৰ্ডাৰ আদি পোৱাৰ সম্ভাৱনা আছে আৰু ভাল প্ৰতিফলন দেখা গৈছে ধনৰ নতুন উৎসৰো উদ্ভৱ হ'ব গতিকে আপোনালোকে নিশ্চিন্ত থাকক আপোনালোকৰ এই শনি জয়ন্তীৰ পৰা এক ভাল পৰিৱেশৰো সৃষ্টি হ'ব এইবাৰ আপোনালোকে শনি জয়ন্তীত শনিদেৱক নীল ফুল আৰু তেল অৰ্ঘ্য দিয়ক আৰু শনিদেৱৰ কৃপা লাভ কৰক সাৱধান হ'ব লাগিব আপোনালোকে অলসতা এৰাই চলিব লাগিব নহলে উন্নতিত বাধা পৰিব পাৰে অৰ্থাৎ যিসকল এলাহ কৰে তেওঁলোকে শনিদেৱৰ কুদৃষ্টি লাভ কৰে গতিকে এলাহ নকৰিব কোনো কাম যদি আপোনাৰ গুৰুত্বপূৰ্ণ হৈ আছে তেনেহলে সেইবোৰ কাম প্ৰথমতে কৰিবলৈ যত্ন কৰক কোনো ক্ষেত্ৰতে আপুনি এলেহুৱা নহব এলেহুৱা মানুহক কেতিয়াও শনিদেৱৰ ভাল দৃষ্টি নপৰে গতিকে এই ভুলবোৰ শুধৰাবলৈ যত্ন কৰক ইমান দিনে যদি আপুনি এই ভুলটো কৰি আছিলে তেনেহলে আপোনালোকৰ বহুত বাধাৰ সন্মুখীন হৈ আহিছিলে গতিকে এই বৰ্তমান সময়ত আপোনাৰ ভাগ্য উদয় হৈছে যিহেতু আপুনি শনিদেৱৰ ভাল প্ৰভাৱ ল'বলৈ যত্ন কৰক সেইবাবে আপুনি সাৱধান হ'ব লাগিব অলসতা ত্যাগ কৰিব লাগিব ষষ্ঠ ভাগ্যশালী ৰাশিটো হৈছে মকৰ ৰাশি মকৰ ৰাশিৰ এইবাৰ কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ ঘটিছে আৰু নতুন দায়িত্ব লাভ কৰিব অৰ্থাৎ শনি জয়ন্তীৰ পৰা আপোনালোকৰ কৰ্মক্ষেত্ৰত উন্নতি দেখা যাব আৰু আপোনালোকে যদি চাকৰি কৰি আছে বা চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেনেহলে নতুন দায়িত্ব আদি পোৱাৰ সম্ভাৱনা আছে আৰু সেইমতে আপোনালোকৰ সন্মান বৃদ্ধি পোৱা দেখা যাব এই শনি জয়ন্তীত আপোনালোকে শনিদেৱৰ আশীষ ল'বলৈ যত্ন কৰক আৰু শনি মন্দিৰত গৈ কলা তিল দান কৰক তেতিয়া দেখিব আপোনালোকৰ ভাগ্য উদয় হ'ব আৰু এই শনি জয়ন্তীত আপোনালোকৰ সাৱধান হ'ব লাগিব কঠোৰতা এৰাই চলিব লাগিব নহলে সহকৰ্মীৰ সৈতে আৰু ঘৰৰ সৈতে সমস্যা বৃদ্ধি পাব গতিকে বেছি কঠোৰতা অৱলম্বন নকৰিব বা নিয়ম নীতি বান্ধি নিদিব নহলে আপোনাৰ নিজৰে ক্ষতি হ'ব পাৰে শনিদেৱে কাৰোবাক যদি আপোনালোকে স্বাধীনতা নিদিয়ে তাৰ প্ৰতিও আপোনালোকৰ কুদৃষ্টি থাকে গতিকে শনিদেৱৰ যাতে কুদৃষ্টিৰ আপুনি সন্মুখীন হ'ব নালাগে তেতিয়াহ'লে আপোনালোকে কাৰোকে বান্ধোনত লগাই নথব অৰ্থাৎ কঠোৰতা নকৰিব বা তেওঁলোকক নিয়ম নীতি বান্ধি নিদিব এনে কাৰ্যকলাপবোৰ শনিদেৱৰ কাৰণে একেবাৰে অপ্ৰিয় গতিকে আপুনি শনিদেৱৰ আশীৰ্বাদ লাভ কৰিবলৈ হ'লে সকলোকে স্বাধীনতা দিয়ক সকলোৰে সৈতে বন্ধুত্বপূৰ্ণ আচৰণ কৰক ভাল সম্পৰ্ক বজাই ৰাখক এনে কৰিলে আপোনালোকৰ উন্নতি নিশ্চয় এবাৰ হ'ব গতিকে ভাগ্যশালী ৰাশিৰ ভিতৰত যিসকল আছে তেওঁলোকে এইবোৰ নীতি নিয়ম মানি চলিবলৈ যত্ন কৰিব আৰু যিসকলে এই ভাগ্যশালী ৰাশিত নাই তেওঁলোকেও
অহংকাৰ অপমান আদি আপোনালোকে এৰাই চলিব লাগিব আৰু আচৰণত আপোনালোকে কোমলতা আনিবলৈ চেষ্টা কৰিব কাৰোকে ক্ৰোধ আচৰণ নকৰিব যাৰ ফলত আপোনালোকৰ জীৱন বিপদত পৰিব পাৰে আৰু এইবাৰ শনি জয়ন্তীৰ কাৰণে বাকী সকলো ৰাশিৰ কাৰণে উপায় হ'ব শনি মন্দিৰত আপোনালোকে দৰ্শন কৰি দীপ জ্বলাবলৈ চেষ্টা কৰক আৰু লগতে কলা তিল আৰু কলা কাপোৰ দান কৰক আৰু দুখীয়া লোকক বা অক্ষম লোকক আপোনালোকে তিল তেল দান কৰক আৰু শনি মন্দিৰত আপোনালোকে শনি চৰিত্ৰ বা হনুমান চালিচা পাঠ কৰক আৰু দিনটো অৰ্থাৎ শনি জয়ন্তীৰ দিনাখন অৰ্থাৎ ২৭ মে তাৰিখে উপবাসে থাকি শনিদেৱক সন্তুষ্ট কৰাৰ চেষ্টা কৰক ইয়াৰ ফলত আপোনালোকৰ নিশ্চয় জীৱনত এক উন্নতি দেখিবলৈ সক্ষম হ'ব গতিকে বিশ্বাস ৰাখি চলক আৰু লগতে আপোনালোকে শনিদেৱৰ কৃপা লাভ কৰিবলৈ যত্ন কৰক ধন্যবাদ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব চেনেলত যদি নতুন হৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং শনি দেৱাই নম লিখিবলৈ নাপাহৰিব